40 ডিগ্ৰী গৰমৰ পিছত অৱশেষত বৰষুণ জাক আহিল। আজি গুৱাহাটীত বতৰ খুবেই ভাল। ৰাতিপুৱা 7টাতে আহিছিলো ডিউটিলৈ বুলি। এতিয়া 1:30 বাজিলে। মস্ত ভোক লাগিছে। সেয়া আমি গোটেই মুখা ওলালো ভাত খাবলৈ যাওঁ বুলি। পিছে আমি ক'ত গৈ আছো? হয় দিয়ক, ঠিকে শুনিলে। এফালে আমি আহি পালো আখল ঘৰ। দুপৰীয়াৰ সময়ত আখল ঘৰত মানুহৰ বহুত বেছিয়ে ভিৰ হয়। কেমেৰা দেখি আমাৰ বাইদেউৰ মুখৰ ভাজ চোৱা। এয়া দীপেন আৰু এয়া আমাৰ লাজুকী বাইদেউ। বাৰু বাদ দিয়ক। বহিছিলোহে মাত্ৰ, এফালে আমাৰ আহি পালে ভাত। আমি পিছে ভেজ থালিহে অৰ্ডাৰ কৰিছো দেই। এইফালে দালি, এখন টেঙাৰ আঞ্জা, মাটি দালি, কাবেলি বুটৰ আঞ্জা, আলু ফ্ৰাই, পিটিকা, তিলৰ চাটনি, এখন চব্জিও দিছে। এইফালে আছে ভোট জলকীয়া আচাৰ, লগতে আৰু বহুত কিবা কিবি দিছে দেই। মই এইবিলাক কৈ আৰু লিষ্ট শেষ কৰিব নোৱাৰো। আৰু আপোনালোকে যদি নন ভেজ খাব বিচাৰে তেনেহ'লে মই ইয়াতে লগত আপোনাৰ লিষ্টখন আৰু প্ৰাইচসমূহ এড কৰি দিছো, আপোনালোকে চাব পাৰে। এইফালে আমাৰ ভাত পানী খাই হ'ল। এতিয়া আকৌ ওলালো অফিচলৈ বুলি। তেন্তে আজিলৈ আহিছো দেই, বাই।